সকলোকে নমস্কাৰ আৰু কমৰেক্সুদং মোৰ অন্য এটি ভিডিঅ'লৈ আজি মই জাতিলাও আৰু লোকেল কুকুৰা ৰেচিপি আনিছোঁ আপোনালোকক দেখাম বুলি। জাতিলাও কেনেকৈ কাটিব লাগে, অলপ সৰু সৰুকৈ কাটিব লাগে আৰু জাতিলাওটো সৰু সৰুকৈ কাটিলে মানে সোনকালে সিজে। আৰু এতিয়া মই মাংসটো ভাজি আছোঁ, দেখি পাইছে আপোনালোকে। জলকীয়াটো বেছি দিয়া নাই, এইটো নহৰু হালধি কেঁচা হালধি দিছোঁ, কেঁচা হালধি তাৰপিছত আদা চব দিছোঁ। অকণমান সিজিব দিব লাগে, তেতিয়া মানে জাতিলাও চব্জিটো বেছি খাই ভাল লাগে। আমি সদায় জাতিলাও চব্জি বনালে মানে কেঁচা হালধি দিওঁ, কাৰণ কেলৈ কেঁচা হালধি স্বাস্থ্যৰ কাৰণেও ভাল আৰু কেঁচা হালধি তেজৰ কাৰণেও ভাল। আপোনালোকে এনেকৈ বনাই কিনি খাই চাব। আপোনালোকে দেখি পাইছে এতিয়া অলপ অলপ সিজিছে আৰু অলপমান সিজাৰ পিছত পানী অকণমান দি পানীটো উতলাব লাগে। পানী পূৰা উতলাই কিনি সদায় জাতিলাও চব্জি গৰম পানী দিব লাগে। গৰম পানী দিলে বেছি খাবলৈ সোৱাদ হয়, সেইটো কাৰণে মই গৰম পানী দিছোঁ। এতিয়া অলপমান উতলিব দিছোঁ, সিজিছে অলপ অলপ, সেইটো কাৰণে মই এতিয়া একেবাৰে জাতিলাও চব্জিটো সিজিলে এতিয়া ধনিয়া পাত অকণমান ওপৰলৈ লগাইছোঁ। খাই কেনেকুৱা লাগিব জানো আজি, আপোনালোকেও চাই থাকক কেনেকুৱা মই আজি ৰেচিপি বনাইছোঁ। এতিয়া ভাত খাবলৈ বহিছোঁ। ডিছ প্লেটত মই ভাত খাইছোঁ। তাৰমানে এতিয়া মোৰ দোকান যাবলৈ টাইম হ'ল, সেইটো কাৰণে ভাত খাই কিনি কাঁহীটো নোধোৱাকৈও যাবলৈ মন নাই, সেইকাৰণে মই আজি ডিছ প্লেটতে ভাত খাইছোঁ, একেবাৰে খাই কিনি পেলাই যাব পৰাকৈ। আৰু বহুত সময় হ'ল, এতিয়া 10টামান বাজিলে। এতিয়া মোৰ দোকানতো থাকিব লাগে, সেইটো কাৰণে মানুহজনে ফোন কৰি আছে সোনকালে আহা বুলি। আৰু বাইদেৱে ৰহি এবটল, তাৰপিছত হাঁহ মাংস আৰু বাঁহগাজ ভাজি কিনি পাতত বান্ধি আনি দিছিলে, সেইটোও লগতে খাইছোঁ মই। আৰু লোকেল কুকুৰা জাতিলাও চব্জি বিৰাট ভাল লাগিছে খাবলৈ, আপোনালোকেও বনাই কিনি খাই চাব। আৰু এনেকুৱা মানে ভাল লাগিছে নহয়, আপোনালোকে এদিন যেনেকুৱা হ'লেও মই যেনেকুৱা বনাইছিলোঁ তেনেকুৱা আপোনালোকে বনাই কিনি খাই চাব। এইটো ৰহি এনেকুৱা খাই ভাল লাগিছে, তাৰমানে ক'বলৈ বাকী নাই আৰু বেলেগ টেষ্টি লাগিছে মানে ৰহিটো। তাৰপিছত চব্জি যি সোপা ওলাই দিছে বাইদেৱে, নিজে বনাইছে, নিজে অলপ সৰহকৈ খা বোলে। ভাত খাই কোনে উঠিছোঁ আৰু জাতিলাও আৰু কুকুৰা মাংস খাই বহুত ভাল লাগিলে। আপোনালোকেও বনাই কিনি খাই চাব, যাতে বেছি মছলা দিব নালাগে। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিব। আজি ভিডিঅ'টো ইমানতে মই ৰাখিছোঁ, ধন্যবাদ। জয় আই অসম, থেংক ইউ।